সেই অভিযোগবিলাকৰ যিমানখিনি অভিযোগ মোৰ ওপৰত দিছে সেইটো মনহজা কথা। মই প্ৰায় চেনেলতো মইতো হাইকোৰ্টত কেছ দিয়া হৈছে আৰু মোক ক্লিন চিট দিয়া হৈছে। মোৰ ঘৰ ইডি গৈছে বুলি, ইডিটো যোৱাই নাই তাত। সেই গোটেইখিনি শিল বালি কাঠ চুৰ কৰা তেওঁলোকে কৰে, যিটো APSLC কংগ্ৰেছ তেওঁলোকে সেইবিলাকৰ চুৰৰ কাম কৰে। যে প্ৰমাণ যদি দিব লাগে মোৰ তাত প্ৰমাণ আছে। উত্থাপন কৰি আছে সেই অভিযোগবিলাকৰ যিমানখিনি অভিযোগ মোৰ ওপৰত দিছে সেইটো মনহজা কথা আৰু তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ। কাৰণ আপোনালোকে জানে যে মোকো এনেধৰণৰ আজি যিটো নেকি মই আজি 12 বছৰ হৈছে দায়িত্ব লোৱাৰ পিছত মই প্ৰায় চেনেলতো মইতো হাইকোৰ্টত কেছ দিয়া হৈছে আৰু মোক ক্লিন চিট দিয়া হৈছে। আগৰ পৰা আজি 2 বছৰ আগত কৰিছোঁ, 4 বছৰ আগতে কৰিছোঁ, 6 বছৰ আগতে কৰিছোঁ। গতিকে এবাৰো মই চেলেঞ্জ কৰিছোঁ তেওঁলোকৰ মনহজা কথা, সেইটো তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ তেওঁলোকৰ কাৰণ আজি যিমানখিনি তেওঁলোকৰ অভিযোগ আছে কোনো প্ৰমাণ নাই। প্ৰমাণ নোহোৱাকৈ মোৰ ঘৰ ইডি গৈছে বুলি, ইডিটো যোৱাই নাই তাত, কোনো ইডিয়ে যোৱা নাই। ইডি থাকিলে তাতে আপোনালোকে গম পাব, আপোনালোকৰ চেনেলো গম পাব। গতিকে গোটেইখিনি কথা সেইবিলাকৰ মনহজা কথা, তেওঁলোকৰ ৰাজনীতিক ষড়যন্ত্ৰ, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মটিভেটেড। আজি আপোনালোকৰ APSL মাতক না, মই আদৰণি নিকো। মইতো CBI আগৰ পৰা আছোঁ। CBI কাৰ্বি আংলং যেতিয়া কিবা কাৰোবাৰ CBI মই আজি 2-3 বছৰ আগতে মই CBIতে নিমন্ত্ৰণ কৰিছোঁ, আহক কাৰ্বি আংলং কি আছে। আজি আপোনালোকে যিমানখিনি তেওঁলোকৰ মোৰ ওপৰত অভিযোগ কৰিছে, দিনে দিনে হতাই প্ৰত্যেক দিনাতে এই যে BJP দলৰ যোগদান কৰিছে, APSLC আৰু কংগ্ৰেছৰ পৰা যোগদান কৰিছে। এতিয়ালৈকে MP ইলেকশ্যনৰ পিছত 96,000 APSLC আৰু কংগ্ৰেছৰ মিলাই আমাৰ দলৰ যোগদান কৰিছে। কালিও সিংহাসন সমষ্টিত 4,000 জইন কৰিব অহাকালি। যোৱাকালিতো নীলিপ কনষ্টিটুৱেঞ্চি 3,000কৈ ওপৰত যোগদান কৰিছে। আজিতো আপোনালোকে ৰংখাঙত দেখিছে নিজ চকুৰে। এনেধৰণৰ প্ৰত্যেক দিনে আমি বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত ঘৰৰ অভিযোগ কি আছে, প্ৰমাণ আছে নেকি? মই আছে আগতে আজি 20 বছৰ আগতে মই আছে যে মই ফাৰ্ষ্ট ক্লাছ কমপ্লিট। যেতিয়া ৰাজনীতি সোমাইছোঁ মই ঘৰ চৰ বনাই নাই। যিটো ঘৰটো আগত মই থকা ঘৰটো ক্ৰেক হৈছে, এইটো ল'ৰাটো যিটো বনাব বিচাৰিছে সেইটো তেওঁলোকক অভিযোগ দিলে হ'ব নেকি? আৰু মোৰ ল'ৰা তেওঁ নিজৰ থাকিবৰ কাৰণে ঘৰ বনাব পাৰে নোৱাৰে নেকি? আৰু এইটো ইমান কোটি টকা বুলি মিছা অভিযোগ, একো প্ৰমাণ নথকাকৈ তেওঁলোকৰ ইঞ্জিনিয়াৰ নেকি? একো নোহোৱাকৈ তেওঁলোকৰ মনহজা কথাই কৈছে। হয়তো সেইকাৰণে হৈছে যে আপোনালোকে নিজ চকুৰে দেখিছে, আপোনালোকৰ চেনেল আজি দেখা পাইছে যে আজিও ইয়াতে প্ৰায় 1500কৈ অধিক মানুহে পৰিয়ালে ইয়াতে কংগ্ৰেছ আৰু APSLC যোৱাকালিতো ব্লক কংগ্ৰেছৰ নীলিপ কংগ্ৰেছৰ সভাপতিও যোগদান কৰিছে। আমৰেং কনষ্টিটুৱেঞ্চিটো যিটো মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি গোটেই কমিটিয়ে ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছে, তেওঁলোকৰ গোটেই ছেটটো আমাৰ BJP দলৰ যোগদান কৰিছে। সেই গোটেইখিনি শিল বালি কাঠ চুৰ কৰা তেওঁলোকে কৰে, যিটো APSLC কংগ্ৰেছ তেওঁলোকে সেইবিলাকৰ চুৰৰ কাম কৰে। যে প্ৰমাণ যদি দিব লাগে মোৰ তাত প্ৰমাণ আছে। আজিও আমাৰ BJP দলে জিলা BJP তথ্য হয় তেওঁলোকে আজি প্ৰেছ মিট দিয়া হৈছে। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।